আপোনালোকৰ খবৰ ভালেই, মোৰ ভাল দিয়ক আপোনালোকৰ মৰমৰ আশীৰ্বাদত। আৰু আজি আমি শিৱসাগৰ ফুৰিব যাব ওলাইছোঁ। তো তাতনো কি কি আছে তো ময়ো চাম, আপোনালোককো দেখাম। তো আপোনালোকো মোৰ লগতে গৈ থাকক। তো আৰু আজি বা যোৱা নাই, তো মই ভিডিঅ'টো বনাই দিলোঁ। তো অকণ স্ক্ৰীণলৈকে ভিডিঅ'টো অকণ স্ক্ৰীণলৈকে চাই থাকক। এতিয়া আমি আহি শিৱসাগৰ টাউন পাই গ'লোহি। তো আপোনালোকে অকণ স্ক্ৰীণলৈকে ভিডিঅ'টো চাই থাকক। এতিয়া আমি গাড়ীৰ পৰা নামিছোঁ। এই মন্দিৰটো ইমান ধুনীয়া লাগিছে, চাওকচোন। এই মন্দিৰটোৰ নাম হৈছে বিষ্ণু মন্দিৰ। আৰু এই যে হৈছে জয়সাগৰ পুখুৰী, চাওক না কিমান ডাঙৰ। আপোনালোকৰ বেক কেমেৰাটো ধুনীয়াকৈ দেখাইছোঁ, আপোনালোকে অকণ স্ক্ৰীণলৈকে চাই থাকক। আৰু ফ্ৰেণ্ডছ, এইটো হৈছে আমাৰ সঞ্জয় দা, আৰু সঞ্জয় দা ব্লগ মানে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, আপোনালোকে ক্লিক কৰি দিব। हेलो दोस्तों, ধুনীয়াকৈ দেখাই দিম, আপোনালোকে ভিডিঅ'টো অকণ স্ক্ৰীণলৈকে চাই থাকক। আৰু ফ্ৰেণ্ডছ, এইটোৱে হৈছে শিৱসাগৰ ৰংঘৰ। আপোনালোকে ধুনীয়াকৈ দেখাইছোঁ, আপোনালোকে অকণ স্ক্ৰীণলৈকে চাই থাকক। আৰু দোস্ত, এইখনেই হৈছে শিৱদৌললৈ সোমোৱা মেইন গেট। আৰু দোস্ত, এইফালে গৈ থাকিলে এতিয়া আমি তলাতল ঘৰৰ ওপৰ পামগৈ। তো ব'লক সোনকালে আমি গৈ থাকোঁ।
বন্ধু বান্ধৱীসকল এইকেইটাই হৈছে পুৰণি কালৰ ব্ৰিটিছৰ দিনৰ বৰটোপ আপোনালোকক ধুনীয়াকৈ দেখাইছোঁ আপোনালোকে অকণ স্ক্ৰীনলৈকে চাই থাকক